এইখিনিতে ছোৱালীৰ নাম গৰিমা আৰু বতৰৰ মহিমা ধৰিবকে নোৱাৰি কেতিয়া কি কৰে। তো আজি মানে মই যেতিয়া ভিডিঅ' বনাবলৈ আহোঁ তেতিয়া এই বতৰটোৱে খুব ডিষ্টাৰ্ব দিয়ে। তো হে গাইছ, কি খবৰ? সকলোৱে নিশ্চয় ভাল আছে। বেয়া চলি আছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে ভাল হওক। তো এইখিনিতে ছোৱালীৰ নাম গৰিমা আৰু বতৰৰ মহিমা ধৰিবকে নোৱাৰি কেতিয়া কি কৰে। তো আজি মানে মই যেতিয়া ভিডিঅ' বনাবলৈ আহোঁ তেতিয়া এই বতৰটোৱে খুব ডিষ্টাৰ্ব দিয়ে। তো এতিয়া ব'লকচোন এই ঠাণ্ডাৰ বতৰত গৰুকেইটা খেদি থওঁ। গৰু খেদা পাল বুলি যে কৈছোঁ একেই সদায়। ব'লক ব'লক। এতিয়া চাওক কেনাই দৌৰিছে গৰুবিলাক। ভাবিছে মই ডন আহিছোঁ বুলি, সেইকাৰণে কৰিছে আকৌ গৰুবিলাকে। ব'লক এতিয়া গৈ থাকোঁ। তো এইখিনিতে এটা কথা কওঁ, কপালত গুটি দিলে মানে এনেকৈ গুটি যদি উঠে নহয় সেইটো প্ৰেমৰ গুটি বুলি কয়। তেনেহ'লে ভৰি তলুৱাত গুটি দিলে সেইটো কি গুটি বুলি কয়? সেইটো চাগে প্ৰেমৰ গুটি নে কি কম আৰু একচুৱেলি। তেতিয়া ব'লক মানে গৰুকেইটা খেদাবলৈ আহিছোঁ। দেখিছে নহয় পাছত এইকেইটা গৰু, এইকেইটাকে কোলা কোলাকৈ খেদাবলৈ আহিছোঁ। তেতিয়া গৈ থাকোঁ। জীৱনত কেতিয়াও বেল নমৰা পেণ্ট নিপিন্ধিব, মোৰ নিচিনা অৱস্থা হ'ব। পেণ্টটো অকণমান দূৰ যোৱাৰ পিছত দাঙি থাকিবলগীয়া হৈছে। ব'লক। তো এইখিনিতে চোৰ আৰু ছোৱালী একেই, দুয়োটাই ধনী ঘৰ বিচাৰি ঘূৰি ফুৰে। এইবিলাকক বেয়া নাপাব দেই, জুমুনি কৰিছিলোঁ কৰিছোঁ। গাত পাতি নল'ব, ল'লে বেয়া লাগে। সেইবিলাক হৈছে নেকি? মানে মোৰ নাকৰ পানীটো ওলাই আহিছিলে, মই ফককৈ উজাই ল'লোঁ। তো গাইছ মানে এতিয়া লগ পাই গ'লোঁ ইয়াক, মানে ই আহিছিলে আমাৰ ঘৰলৈ আহি ইয়াক এটা সুধিম, তই গৰম দিন ভাল পাৱ নে ঠাণ্ডা দিন ভাল পাৱ? গৰম দিন। তই কোন জীৱৰ প্ৰাণী মানে? তই গৰু নেকি? কেলৈ গৰম দিন ভাল পাৱ? মই এনেই গৰম দিন ভাল পাওঁ। ই মংগল গ্ৰহৰ পৰা জন্ম হৈ আহিছিলে, টপ কণী ফুটি ওলাই আহিলে। তো ই মানে কেনেকৈ গৰু আগত টোকাই বোৱা ঘাঁহ জোকাই ঘাঁহ কোৱা একে কথা, ই তেনেকুৱা মানুহ। তো সেই গাইছ, ভিডিঅ'টো ইমান আছে, যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। নতুন এটা ভিডিঅ' লগ কৰা আছিলে বাই, নতুন এটা ভিডিঅ' প্ৰতিছোঁ। তো জয় অসম, জয় হিন্দ, বন্দে মাতৰম। তো পাছতো ভিডিঅ'ত লগ পাই আছোঁ। লাভ ইউ গাইছ। তো থেংক ইউ ছ' মাছ।